নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিকতালৈ। আপোনালোকে ডেটল বা অন্য বিভিন্ন কোম্পানীসমূহ দেখিছে এডভাৰটাইজত হওক বা বিজ্ঞাপনত। আপোনালোকে দেখিছে যে তাত কয় 99.9% বীজাণু মাৰে, কিন্তু 100% কিয় নামাৰে? সেই 0.1%টো কিয় এৰি দিয়ে? 100% যদি মাৰি দিয়ে আমাৰ কামেই শেষ, বীজাণুটো শেষ হৈ যাব, আমাৰ বেমাৰ আজাৰো নহ'ব। কিন্তু অনলি 99.9%হে কিয়? আচলতে এই টেগলাইনটো দি মানে সিহঁতে বহুত বেছি ফেমাছো হৈছে, কোম্পানীবিলাক বহুত বেছি পপুলাৰ হৈছে, বহুত লাভৱান হৈছে। কিন্তু ইয়াৰ দ্বাৰা বেলেগ এটা কথাও পোহৰলৈ আহে যে সেই কোম্পানীসমূহে ডেটল বা অন্য বিভিন্ন কোম্পানীসমূহে মানে সকলো বীজাণু নামাৰে। এই টেগলাইনটোৰ পৰা সেইটোৱে ওলাইছে পোহৰলৈ যে সকলো বীজাণু নামাৰে বা মাৰিব নোৱাৰে, কাৰণ সেইকাৰণে 99.9% লিখিছে আৰু বাকী 0.1%টো এৰি দিছে। এইটো বিজ্ঞাপনত আমি দেখিবলৈ পাই থাকোঁ প্ৰায় এই কথাষাৰ। আচলতে ইয়াৰ আৰু এটা মানে কোম্পানীসমূহৰ টেকনিক বা কৌশল সোমাই থাকে। যদি কোনোজন ব্যক্তি মানে বীজাণুৰ পৰা বেমাৰ হৈ এই কোম্পানীসমূহৰ ওপৰত যদি কমপ্লেইন কৰে, তেতিয়া মানে সেই কোম্পানীসমূহে এই 1% যিটো সেই 1%টোৰ নাম লৈ বাচি যাব পাৰে। মানে কেনেকৈ? তেতিয়া ক'ব পাৰে যে আমিতো 99.9%হে বীজাণু মৰে বুলি ক্লেইম কৰিছোঁ বা কৈছোঁ টেগলাইনটোত, কিন্তু যিটো বেমাৰ হৈছে সেইটো সেই 1%দিও হ'ব পাৰে। তেতিয়া মানে তেনেকৈ কৈ সেই কোম্পানীসমূহ বাচি যায়। আপোনালোকে হয়তো গম পালে এতিয়া যে সেই ডেটল আৰু বিভিন্ন কোম্পানীসমূহে কিয় 99.9% বীজাণু মৰে বুলি কয়। আপোনালোকে গম পালে যে সেই বাচিবৰ বাবে তেখেতলোকে এই 1%টো থৈ দিয়ে। 99% মাৰে বুলি কয় আৰু 1% থৈ দিয়ে। আমিতো হিচাপ কৰি থাকিবলৈ নাযাওঁ ন, যে কিমান % মৰিলে বা কিমান % জীয়াই আছে বীজাণু। আমিতো চাবলৈ নাযাওঁ বা হিচাপ কৰিবলৈ নাযাওঁ, সেইকাৰণে আমি গম নাপাওঁ। সেইকাৰণে সিহঁতে কয় 99.9% মাৰিব পাৰে আৰু 1%টো এৰি দিয়ে বাচিবৰ কাৰণে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পালে, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।